Hey dosto, চলি আছে। Welcome to my channel. সবে ক'লে ভাল লাগিব New কি কয়? নিউ ব্লগ Welcome to my channel. প্লিজ Today ride is হেল্ল' বন্ধুসকল, আমি আজি গৈ আছোঁ আঠখেলীয়া নামঘৰ। মোৰ লগত যাব কোন কোন আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব চাই যাওক। জিন্তু বৰালি, সেইখন কেঁকুৰি আমাৰ কেঁকুৰি বুলি কয় অংশুমান, মনোৰঞ্জন। তাৰপিছত এয়া আমাৰ মাজত আছে কনক, আমাৰ মাজত আছে ডিপু। আমি শিৱসাগৰৰ পৰা ক'লৈ যাম? আঠখেলীয়া নামঘৰলৈ যাম। আঠখেলীয়া নামঘৰ গোলাঘাট। তাৰপৰা কিমান টাইম হ'ব বাৰু এনেই? 2 ঘণ্টা কিমান দেখাই আছে? 2 ঘণ্টা 30 মিনিট, আঢ়ৈ ঘণ্টামান লাগিব। আৰু আমাৰ লগত এই কনকে এই চোলাটো খুলি আছে। চেঞ্জ ইটোৰ পিছত সিটো চেঞ্জ কৰিছে। তাৰ কাপোৰ এতিয়ালৈকে চইজ হোৱাগৈ নাই। ওলাবলৈ লৈছোঁ। হেৰিত তোমাৰ কিমান? আকৌ লাহে লাহে যাবা হা। আমি বৰ্তমান ক'ব পালোহি? আঠখেলীয়া নামঘৰ পাইছোহি ন। চাকি তাকি দিলা নে? চাকি দিব লাগিছে জানো? নিদিয়ে। আহা আহা, ভিতৰত যাওঁ এপাক। ভিতৰত নোযোৱা নি তুমি অংশুমান? ভাতটো খাবলৈ লৈছোঁ। আমাৰ লগত অংশুমান আছে। পূৰা ভাতটো দিবা এতিয়া ন? কেনেকুৱা লাগিছে? কেমেৰাটো অলপ ভাল চাই যেনেকৈ ভাত খোৱা নাই, কেনেকুৱা লাগিছে? পেটে একদম পূৰা ভাই এই ভাতটো খাবলৈ নাপায়, কেনেকুৱা লাগিছে এতিয়ালৈকে? যোৰহাটৰ বাইপাছত ভয়ংকৰ। আপুনি কি ক'ব? ভাতটো খাব নাপায়, ভাতটো খাম আৰু বেয়া। আপুনি কি বুলি ক'ব? ভোক লাগিছে, পেট বিষাই গৈছে। আপুনি ভাতটো কি অৰ্ডাৰ দিলা?
ভাত পানী খাই আমি ডিব্ৰুগড় মই এতিয়া গৈ পাইছোঁহি দেৰগাঁও চাৰিআলি ৰৈ আছোঁ এওঁলোক আহি পোৱাই নাই এতিয়ালৈকে আমি দেৰগাঁও চাৰিআলিত ৰৈ আছোঁহি তেওঁলোকৰ কাৰণে তেওঁলোক আহি পোৱাই নাই আমি অলপ সোনকালে গুচি আহিলোঁ খাবলৈ চেষ্টা কৰিলোঁ আঠখেলীয়া নামঘৰ কেনে পালে জনাব ভাবিলোঁ ইমানতে হেৰি কৰোঁ ন লগটো পাৰি আৰু দেখাই যাম আগলৈ ঢেকীয়াখোৱা অলপ দেখুৱাই যাম আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব তেতিয়া আমি অলপ কি পাওঁ জ'চটো পাওঁ নতুন ভিডিঅ'